নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, এতিয়া আগত ৰাতিপুৱা 9টা আৰু মই দোকানৰ পৰা ওলাই আহিলোঁ। আধা ঘণ্টামান হ'ল দোকানৰ পৰা ওলাই অহা মই। এখন গাড়ী কালিয়ে মাল ভৰাই ৰাখিছে। লগত আছে পৰাগ। আমি এতিয়া গৈ আছোঁ এতিয়া মাল ভৰাই দিবলৈ। এইখিনিত ৰৈছিলোঁ মানে আমাৰ দোকানত চেনি নাই, আমি বেলেগ এখন দোকানৰ পৰা চেনি কিনিব লগা হৈছে, চেনি লগাবৰ কাৰণে। দোকানখন খোলা নাই ৰাতিপুৱাই, সেইকাৰণে ৰৈ আছোঁ। দোকানখন খোলক, চেনি কিনি লৈ যাওঁ, তাৰপিছত ভিডিঅ'টো কৰি আছোঁ। তো বন্ধুসকল, বহুত টাইম ৰ'লোঁ সেই দোকানখনৰ মুখত। দোকানখন নুখুলিলে এতিয়ালৈকে। ফোন কৰিলোঁ, ফোনটো ৰিচিভ নকৰে, সেইকাৰণে আমি তাৰ পৰা গুচি আহিলোঁ। আগত বেলেগ এখন দোকান আছে, তাৰ পৰা কিনিমগৈ। আৰু এই ঠাইডোখৰ হৈ গ'ল আটিঙেল। সেইটো ত্ৰিবান্ধম ডিষ্ট্ৰিক্টতে পৰে ঠাইডোখৰ, আটিঙেল বুলি কয় ঠাইডোখৰৰ নাম। আমি এতিয়া গৈ আছোঁ ভাৰকালা কল্লম্বলম। সেইপিনে আৰু আগলৈ আৰু দূৰ আছে। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আমি আহি পালোহি। ফাইনেলি এখন দোকান খুলিছে, এখনৰ পৰা কিনিম চেনিকেইটা। আৰু পৰাগ গৈছে দোকানখনলৈ। মই দেখুৱাই আছোঁ আপোনালোকৰ দোকানখন অকণমান। মন কৰক, মই তেখেতলোকৰ গোদামৰ ভিতৰত আছোঁ। কিমান মাল আছে গোদামটোৰ ভিতৰত আপুনি যেনি মন কৰে তেনি ওখ খালী বস্তাই দেখিব। এইবোৰ গোটেইবোৰ চেনি, এইপিনে আছে চাউল, এনেকৈ আৰু অনেক বস্তু আছে। এটা দালি, ময়দা, আটা, কিবা কিবি সেই বস্তু আছে। পুৰা গোদাম ফুল হৈ আছে একদম তেখেতলোকৰ। তো মোৰো চেনি ভৰাই হৈছেহি আৰু হৈ গ'ল। গৈ থাকোঁ আমি। বন্ধুসকল চাওক, মই গাড়ীৰ ভিতৰত বহি আছোঁ। এয়া আমাৰ গোটেই গাড়ীৰ বস্তু। তাৰপিছতে মই এখন দোকানত মাল দিবলগীয়া আছিলে, পৰাগে লৈ গ'ল। মালকেইটা উলিয়াই দিলোঁ, জাষ্ট উলিয়াই দি মই গাড়ীৰ ভিতৰতে বহি আছোঁ। আৰু মই আজি হ'ল কেইদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ। মানে মোৰ কাম বহুত হৈ আছে দোকানত, সেইকাৰণে মই মানে ভিডিঅ' বনাব পৰা নাছিলোঁ। তাতে এতিয়া জানেই খ্ৰীষ্টমাছ আহি আছে, তো আমাৰ মানে বেকাৰী চেল অলপ বেছি হৈ আছিলে। সেইকাৰণে মই ভিডিঅ' চিডিঅ' বনোৱা নাই। আজি অকণমান ফ্ৰী হৈছোঁ, সেই ভাবিলোঁ ভিডিঅ' বনাওঁ। চাই থাকিব শেষলৈকে আৰু। গাড়ীৰ ভিতৰৰ পৰা নামি আহিলোঁ। আৰু এজোপা চাওক আম গছ, আম ফুলি আছে কিন্তু বৰ্তমান ফুলি হোৱা নাই আৰু ফুলটো ওলাইছে। আমাৰ সেইপিনে আম ফুলিছে নাই অসমত, কমেণ্ট কৰি জনাবচোন বাৰু আপোনালোকে। আৰু মাল দিয়াও হৈ গ'ল। আমি এতিয়া গৈ থাকোঁ নেক্সট দোকানৰ পিনে। তো ফ্ৰেণ্ডছ, আমি আধা মাল দিয়ে দিলোঁ। সেইটো পৰাগ চাওক কেনেকৈ দোকানখনৰ মুখত ৰৈ আছে। পইচা দিয়া নাই দোকানতে, মাল নোহোৱা হৈ গ'ল। পইচা দিয়া নাই, সেই পইচা ল'বৰ কাৰণে ৰৈ আছে মানুহজনী, পইচা দিবলৈ। কি কৈছে মানুহজনী, কি কৈছে? দাম কি কৈছে? চেনি দাম কি হ'ল বোলে? দাম বাঢ়িছে। দামটো বাঢ়িবই, আমি কি কৰিব পাৰিম। আমি গৈ থাকোঁ নেক্সট দোকানৰ পিনে। চাই থাকিব আপোনালোকে ভিডিঅ'টো। তো ফ্ৰেণ্ডছ চাওক, তেখেতৰ সৈতে আমাৰ অকণমান খুব মানে ভাল সম্বন্ধ নিচিনা আৰু। তেখেতে আৰু লোকেল মানুহ। তেখেতৰ দোকানত আমি মালখিনি দিলোঁ। এনেকৈ মানে ধেমালি ধেমালি কৰি থাকোঁ। তেখেতৰ ডেকা ল'ৰা, তো এনেকৈ আমাৰ লগত ধেমালি কৰি থাকে। অসমৰ বিষয়ে কিছুমান কথা সোধে, আমি মানে কৈ থাকোঁ আৰু এনেকুৱা আৰু ধেমালি কৰি থাকোঁ। তো গৈ থাকোঁ আমি নেক্সট দোকানৰ পিনে। চাই থাকিব ভিডিঅ'টো শেষৰ ফালে। তো ফ্ৰেণ্ডছ, আমি আহি ভক্কম পালোঁহি। এই ঠাইখিনিৰ নাম হৈছে ভক্কম। ইয়াৰ পৰা ভাৰকালা বেছি দূৰ নহয়। ভাৰকালা বীচ আছে, টুৰিষ্ট এৰিয়া।
এতিয়া আমি যিখিনি আছোঁ এই ঠাইখিনিৰ নাম হৈছে ভক্তম। মই প্ৰায় আহিয়ে থাকোঁ। আমি আহিলোঁ আকৌ এখন দোকানলৈ। মই গাড়ীৰ ভিতৰত উঠি গ'লোঁ। আপোনালোক দেখুৱাই আছোঁ বস্তু কি নমাইছোঁ মই। এতিয়া চাওক ইয়াৰ ময়দা চেনি এই গোটেইখিনি নমাম এতিয়া। এইপিনে হৈ গ'ল এইটো গুদাম, তাত নমাই ৰাখি দিম। তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। চাওক গাড়ী আধা খালী হৈ গ'ল, নমাই দিলোঁ। এইপিনে গুদাম বন্ধ কৰি দিলোঁ। সেই গাড়ীখন বন্ধ কৰি লওঁ আৰু গৈ থাকিম। আকৌ নেক্সট দোকানত লগ পাই আছোঁ। আকৌ কি হ'ল? চাওক মোৰ পিছফালে ঘূৰালৈ গৈ আছে। ওচৰতে এইখিনিতে আছে বীজখন, তাতে ফৰেনাৰবিলাক থাকে। ত' সেইকাৰণে তেখেতলোকে লৈ গৈ আছে। বেকাৰী এটাত মাল দিবলৈ আহিছিলোঁ। ৰাস্তাতে কেইটানি অকণমানি যেন গাড়ীখন সোমোৱাইছোঁ। মই আপোনালোক দেখুৱাই আছোঁ ৰাস্তাটো। মই সোমোৱালোঁ গাড়ীখন, এতিয়া মই ৰিটাৰ্ণ যাওঁতে আপোনালোক দেখুৱাই দি আছোঁ। চাওক মন কৰিছে কিমান অকণমানি ৰাস্তা। মোৰ গাড়ীখন যেন তেন সোমাই আহে আৰু যেন তেন ওলাই যায়। এখন সোমোৱাই ৰাখিলে বেলেগ গাড়ী সোমাবও নোৱাৰে, ওলাবও নোৱাৰে, চব বন্ধ যেন তেন। ওপৰৰ গছসোপা একেবাৰে আজুৰি পিজুৰি গৈছে গোটেই গাড়ীয়ে। গাড়ীখন গোটেই বডিটো দাগি হৈ গৈছে এইবিলাকতে। ত' ফ্ৰেণ্ডছ আজিলৈ আমি মাল বেছি শেষ কৰি দিলোঁ। এতিয়া দোকানলৈ উভতি যাম। তাৰ আগতে ক'ৰবাত তোমাৰ চাহ অকণমান খাই ল'ম। ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি দেখাব নোৱাৰোঁ, মানে মই গাড়ীও চলাব লাগে, ভিডিঅ' কৰিব লাগে, আকৌ তাত মালো উলিয়াই দিব লাগে। গোটেইখিনি মানে অকণমান অসুবিধা হয়। সেইকাৰণে যিমানটো পাৰোঁ ভিডিঅ' কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আমি চাহ খাব সোমালোঁ ফ্ৰেণ্ডছ। চাওক মোৰ হাতত এইটো হৈ গ'ল জলকীয়া বৰা আৰু এই খাই থকাটো হৈছে পিঁয়াজী। অসমত আজিকালি পিঁয়াজী পায়েই, আৰু এইটো জলকীয়া পায়। ত' চাহটো খাই লওঁ। ত' ফ্ৰেণ্ডছ আহি মই পাই গ'লোহি, ৰাতি হৈ গ'ল। এখন গাড়ী লৈ আহিলোঁ দোকানৰ পৰা ঘৰলৈ। মাল অলপমান আছে। মানুহ এজন আহিব, কাষ্টমাৰ এজন, তেখেতক ইয়াৰ পৰা দি দিব লাগিব ঘৰৰ পৰা। আৰু এইটো হৈ গ'ল আমাৰ মালিকৰ ঘৰ। মন কৰক, এইটো মালিকৰ ঘৰ। ইয়াৰ বেক চাইডে থাকোঁ আমি। আমি তাৰপিছত আৰু এখন গাড়ী আছে, এনেকুৱা সৰু গাড়ী এখনে মাল ভৰাই ৰাখিছে। কালি ৰাতিপুৱা মই লৈ যাব লাগিব। ৰাতিপুৱা 5টা বজাতে যাম চাগৈ। সেইখন গাড়ীও লৈ আহিমগৈ দোকানৰ পৰা। কোনোবা এজন আহিব বাইক লৈ, মোক লৈ যাবহি দোকানলৈ। তাৰপিছত সেইখন গাড়ী লৈ আহিমগৈ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ। নেক্সট ভিডিঅ'ত দেখা পাব। আৰু এজন মালিক আহিছে। এজন হৈ গ'ল মালিকৰ ডাঙৰজন ল'ৰা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত দেখা পাব বাকীখিনি। বাই বাই।